আপুনি এটা কথা কওকচোন বাৰু, এই গাঁওখনত কিমান ঘৰ আছে মানুহ? 60 ঘৰমান আছে। আৰু এতিয়ালৈকে বৰ্তমান কিমান মানুহ নাইকিয়া হৈছে? 40-45 ঘৰমান নাইকিয়া হ'ল। তেতিয়াহ'লে যিখিনি এতিয়া বাচি আছে সেইখিনি ক'ত আছে? বাকী যিখিনি বাচিলে সিহঁতি ৰাতি ৰাতিৰ ভিতৰতে গাঁও এৰি গুচি গ'ল। বলিদা পিছফালে চাওক আপোনাৰ। মই ঠিকেই ভাবিছো, কৰবাত নহয় কৰবাত মানুহ জীয়াই আছে। আঁতৰৰ পৰাই মই তহঁতৰ গোন্ধ পাইছো। কুনিয়া, এই মানুহজনে যিটো ঘৰৰ কথা কৈছে তই মানুহজনক লৈ যা তালে। কিন্তু আপুনি? মই তহঁতৰ ওচৰত পাই যামগে। এই ইয়াত থাকিলে মানুহজনৰ কাৰণে বহুত ডাঙৰ বিপদ হ'ব পাৰে। যা তহঁতি। ঠিক আছে বলিদা। ৰত্নেশ্বৰ দা, ইয়াৰ পৰা আমি পলাব লাগিব, বলক। কিন্তু বলিদা আহি থাকিব, আপুনি বলক। তেতিয়াহ'লে আৰু ভালেই হ'ল দে, তোক মই ইয়াতে লগ পাই গলো, নহ'লে মোৰ কষ্টহে হ'লহেঁতেন তোক বিচাৰিবলৈ। তই কিন্তু বৰ সাহসী মানুহ, ক'ব লাগিব। তই এই গাঁৱত বহুত উৎপাত কৰিলি, কিন্তু এতিয়া নহ'ব আৰু, কাৰণ এতিয়া মই আহি গলো ইয়াত। তোক আজি মৰিয়াই চূৰ্ণ বিচূৰ্ণ কৰি দিম মই। কৰিছা? আৰে ইচোন গায়ব হৈ গ'ল। সেইফালে মোক ক'ত বিচাৰি ফুৰিছ? এইফালে চা। তোৰ বৰ বেছিয়ে উৎপাত হৈছে, ৰ। আৰে ইচোন আকৌ গায়ব হৈ গ'ল। এনেকুৱা লুকা ভাকু খেল মোৰ লগত খেলি লাভ নাই। তোৰ যদি ইমানেই সাহস আছে তেতিয়াহ'লে সন্মুখত আহি দেখা। তই ঠিকেই কৈছ, ময়ো লুকা ভাকু খেল খেলি বহুত অশান্তি পাই গৈছো। তই কি ভাবিছিলি এই সাধাৰণ লাখুটিডাল লৈ তই মোক মাৰি পেলাবি? এই সংসাৰৰ কোনো শক্তিয়ে মোক মাৰিব নোৱাৰে। হয় নেকি? ৰহ তেতিয়াহ'লে, মায়াবী লাঠি মায়া অস্ত্ৰলৈ পৰিণত হৈ যা। যা, ইয়াৰ খেল খতম কৰ। মই তোক বাৰে বাৰে কৈছিলো যে মোক কোনেও একো কৰিব নোৱাৰে। এতিয়া চাহ, তোৰ এই অস্ত্ৰৰ কি দুৰ্গতি হয়। এইটো কেনেকে সম্ভৱ? দেখিলি আজি তোৰ ভাগ্য ভাল। এৰি দিছো তোক আজিৰ কাৰণে, যা। এতিয়া মোৰ শোৱাৰ সময়। অতি সোনকালেই আকৌ লগ পাম তহঁতক। ইয়াক এনেকে হৰুৱাব পৰা নাযাব, বহুত শক্তিশালী। মই অতি সোনকালে গুৰুদেৱক ইয়ালৈ মাতিব লাগিব। গুৰুদেৱেহে ক'ব পাৰিব যে ইয়াক কেনেকে নষ্ট কৰিব পৰা যায়। বৰ্তমান এতিয়া কুনিয়াহঁতৰ ওচৰলৈ যাওঁ, তাত মানুহবোৰ কি অৱস্থাত আছে চাই আহোঁগে। হেৰা, তোমালোক ঠিকে আছা নহয় ন? এতিয়ালৈকেতো ঠিকেই আছো। মই নথকা অৱস্থাত দৰ্জাত কোনোবাই টুকুৰি আছিলেহি নি? নাই সেইবিলাক একো হোৱা নাই। কুনিয়া, এয়াই মোৰ মানুহজনী আৰু মোৰ ল'ৰাটো। হেৰি, আপুনিনো কাক লৈ আহিছে ইয়াত? আমাক বচাবৰ কাৰণে মই কাৰোবাক মাতিছো বুলি যে কৈছিলো, এইজনী আৰু এজন আছে, পিছত আহি আছে। অ দেউতা, আমিনো ঘৰৰ ভিতৰৰ পৰা কেতিয়া ওলাই যাব পাৰিম? মোৰ যে বৰ অশান্তি লাগিছে ইয়াত থাকি থাকি। ৰ'বা শুন, অলপ ধৈৰ্য ধৰা। বাহিৰৰ পৰিস্থিতি বহুত বেয়া। যেতিয়ালৈকে আমি এই ঘৰখনৰ ভিতৰত সোমাই থাকিম তেতিয়ালৈকে আমি বাচি থাকিম। হেৰি, আপুনি বাৰু খোৱা বোৱা কৰিলে নাই? আৰু এওঁলোকে খোৱা বোৱা কৰিলে নাই? আমাৰ খোৱা বোৱা হৈ গ'ল। এইটো বলিদা আহি গ'ল। কুনিয়া, আমি যিটো শক্তি সাধাৰণ বুলি ভাবি আছিলো সেইটো সাধাৰণ শক্তি নহয়। মানে আপুনি কি ক'ব বিচাৰিছে? কুনিয়া, এই মুখাখনক মই হৰুৱাব নোৱাৰিম। আৰে বলিদা, আপুনি এনেকে হাৰ মানিলে নহ'ব নহয়, চেষ্টা কৰিব লাগিব। চেষ্টা কৰিছিলো, কিন্তু মায়াবী লাঠিৰ এটা শক্তি হেৰুৱালো মই। সেই মুখাখনৰ ওচৰত নিশ্চয় কিবা বেলেগ শক্তি আছে, যিটোৱে তাক ৰক্ষা কৰি আছে। এতিয়া কি হ'ব বলিদা? উপায় এটা আছে, গুৰুদেৱক খালি ইয়ালৈ মাতিব লাগিব। তই এতিয়া ইয়াতে থাক, মই গুৰুদেৱক মাতি আহোঁ। ঠিক আছে বলিদা, যাওক। কুনিয়া, এতিয়া কি হ'ব? বলিয়েচোন ডাইৰেক্ট ক'লে নোৱাৰো বুলি। চিন্তা নকৰিব ৰত্নেশ্বৰা, বলিদাই নিশ্চয় কিবা নহয় কিবা উপায় উলিয়াব তাক মৰাৰ। মোৰ বলিদাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। হেৰা, বাকী মানুহবিলাক ক'ত আছে? একেটোলোক নিজৰ নিজৰ ৰুমত শুই আছে। কুনিয়া, মই তোমালোকৰ ৰুমকেইটা দেখাই দিওঁ ব'লা। বলক। গুৰুদেৱ, আপুনি যদি মোক শুনি আছে উত্তৰ দিয়ক গুৰুদেৱ, এইবাৰ আমি এটা বহুত ডাঙৰ বিপদত পৰিলোঁ, যাৰ কাৰণে আপোনাৰ সহায় লাগে। গুৰুদেৱ, আপুনি যদি মোৰ আৱাজটো শুনিছে মোক উত্তৰ দিয়ক গুৰুদেৱ। বলি, মই জানো যে তই কি বিপদত পৰিছ। গুৰুদেৱ, সহায় কৰক গুৰুদেৱ, সহায় কৰক। বলি, মই যিখিনি কথা ক'বলৈ গৈ আছো সেইখিনি মন দি শুনিবি। তই যিখন মুখাৰ লগত যুদ্ধ কৰিব বিচাৰিছ সেই মুখাখন কোনো সাধাৰণ মুখা নহয়। মই জানো গুৰুদেৱ, মই যেতিয়া তাৰ ওপৰত মায়া অস্ত্ৰই প্ৰহাৰ কৰিলোঁ, সেই মায়া অস্ত্ৰ সি ধ্বংস কৰি পেলালে। আজিলৈকে সেই মায়া অস্ত্ৰ কোনেও ধ্বংস কৰিব পৰা নাছিলে গুৰুদেৱ। বলি, তাক অস্ত্ৰ শস্ত্ৰৰে একো কৰিব নোৱাৰ। গুৰুদেৱ, এই মুখাখনৰ আচল ৰহস্যটো কি? ক'ৰ পৰা আহিছে এই মুখাখন? বলি, ইয়াৰ আঁৰত এটা কাহিনী আছে। আজিৰে পৰা ৭০ বছৰ আগতে এখন ৰাজ্যত এজন ৰজা আছিলে আৰু তেওঁৰ 2 সন্তান আছিলে। ৰজাৰ প্ৰথম সন্তানটো বহুতেই শক্তিশালী, কিন্তু দ্বিতীয় সন্তানটো দুৰ্বল। এদিন ৰজাই সিদ্ধান্ত ল'লে যে তেওঁৰ 2 সন্তানৰ ভিতৰত এজন সন্তানক তেওঁ ৰাজ্যৰ ৰজা বনাব। কিন্তু তাতো এটা চৰ্ত আছিল, 2 সন্তানৰ ভিতৰত যিজন সন্তান অতিতকৈ বলৱান তেওঁহে এই ৰাজ্যৰ ৰজা হ'ব। এই কথা গম পোৱাৰ লগে লগে ৰজাৰ 2 সন্তানৰ মাজত কাজিয়া হ'ল। প্ৰথম সন্তানে জানিছিলে যে তাৰ ভায়েকে একো কৰিব নোৱাৰে কাৰণ সি দুৰ্বল, গতিকে সেই ৰাজ্যৰ ৰজা সিয়েই হ'ব। কিন্তু ৰজাৰ দ্বিতীয় সন্তানে এই কথা কেতিয়াও মান্তি হোৱা নাছিল।
সেইকাৰণে সি মনে মনে গৈ পেলাই তন্ত্ৰবিদ্যা কৰিবলৈ ল'লে যাতে সি শক্তিশালী হ'ব পাৰে অৱশেষত সি অসুৰৰ পূজা কৰিবলৈ ল'লে আৰু অসুৰে তাক শক্তিশালী বনায়ো দিলে কিন্তু তাতো এটা চৰ্ত আছিলে যেতিয়া সি সেই ৰাজ্যৰ ৰজা হ'ব তেতিয়া সেই অসুৰক সেই ৰাজ্যত সোমাবলৈ দিব লাগিব আৰু সি একেলগে অসুৰৰ লগত সেই ৰাজ্যত ৰাজত্ব কৰিব লাগিব ৰজাৰ দ্বিতীয় পুতেকে এই কথাত মান্তি হ'ল আৰু সি শক্তিশালী হৈ গ'ল অৱশেষত ৰজাৰ দ্বিতীয় পুত্ৰই ৰজা হ'ল বহুত বছৰ সি সেই ৰাজ্যত ৰাজত্ব কৰিলে কিন্তু অসুৰক দিয়া কথা সি পাহৰি গ'ল খঙৰ ভমকত অসুৰ আহি সেই ৰাজ্যত উপস্থিত হ'ল আৰু সেই ৰজাৰ পুতেকক সি সাওপাত দিলে যে সদায় সদায়ৰ কাৰণে সি এখন মুখালৈ পৰিণত হৈ যাব কোনেও তাক সেই মুখাৰ পৰা মানুহৰ ৰূপলৈ আনিব নোৱাৰিব আৰু সকলো অসুৰী শক্তি তাৰ শেষ হৈ যাব ৰজাৰ পুতেকে তাৰ ভুল স্বীকাৰ কৰিলে আৰু ক্ষমা খুজিলে অসুৰৰ ওচৰত আৰু ক'লে সেই গোটেই ৰাজ্যখন অসুৰকে দি দিব এই কথাত অসুৰ তাৰ ওপৰত প্ৰসন্ন হ'ল আৰু তাক এটা বৰদানো দিলে এই সংসাৰত এনেকুৱা কোনো শক্তি নাই যে তাক হৰুৱাব পাৰিব এদিনাখন এনেকুৱা এটা সময় আহিব যিটো সময়ত সি অসুৰক সহায় কৰিব এটা বহুত ডাঙৰ কামত সেই মুখাখনেই হৈছে এইখন গুৰুদেৱ এতিয়া সেই মুখাখনৰ লক্ষ্য কি কি কৰিব বিচাৰিছে এই গাঁৱত সি বলি সেই মুখাখনে মানুহৰ আত্মা শক্তি ব্যৱহাৰ কৰিছে যাতে সি এটা এনেকুৱা ডাঙৰ পৰ্টেল খুলিব পাৰে পৰ্টেল কিন্তু কিয় যাতে এটা অসুৰ বাহিৰলৈ ওলাই আহিব পাৰে গুৰুদেৱ সেই অসুৰটোৰ নাম কি তাৰ নাম হৈছে দতা দতা বলি তহঁতি অলপ সময় ৰখিব লাগিব যাতে সি সেই পৰ্টেলটো খুলি দিয়ে কিন্তু গুৰুদেৱ পৰ্টেলটো খোলাৰ লগে লগে যদি অসুৰটো বাহিৰলৈ ওলাই আহে তেনেকুৱা হ'ব পাৰে কিন্তু আমি ৰিস্ক ল'ব লাগিব সেই মুখাখনক শক্তিৰেতো তই হৰুৱাব নোৱাৰ গতিকে সি খোলা সেই পৰ্টেলটো ভিতৰলৈকে তাক ঠেলি দিব লাগিব আৰু লগালগ তহঁতি সেই পৰ্টেলটো বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব যদি তহঁতি এই কামত সফল হ তেতিয়াহ'লে সেই মুখাখন সদায় সদায়ৰ কাৰণে পাতালত ফচি যাব ঠিক আছে গুৰুদেৱ আপুনি যি কৈছে তাকেই হ'ব আশীৰ্বাদ কৰিব যা বলি যা মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে প্ৰণাম ৰত্নেশ্বৰ দা আপুনি ইমান চিন্তা কৰি থাকিব নালাগে আমি আছোতো কুনিয়া এতিয়া তোমালোকৰ ওপৰতে সকলো এৰি দিছোঁ আৰু তোমালোকে যদি এই কামটো কৰিব নোৱাৰা মোৰ কোনো উপায় নোহোৱা হ'ব আমি যিখিনি মানুহ জীয়াই আছোঁ সেইখিনি সেই মুখাখনৰ হাতত নমৰিলেও ভোকে পিয়াহে মৰি যাম কুনিয়া আমাৰ যাব হৈ গ'লা ক'লে যাবলৈ হৈ গ'ল সেই মুখাখনৰ লক্ষ্য কি হয় মই সেইটো গম পাই গ'লো বলি সেই মুখাখনৰনো লক্ষ্য কি কাৰণে সি এই গাঁওখনত উৎপাত কৰি আছে ৰত্নেশ্বৰ দা সি এই গাঁওখনৰ ভিতৰতে এটা পৰ্টেল খুলিব খুজিছে মানে এখন দুৱাৰ যিখন দুৱাৰৰ ইটো পাৰে আছে পাতাল লোক সি যদি এই কামটোত সফল হৈ যায় তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব সেইকাৰণে অতি সোনকালে আমি দুটা সেই মুখাখনৰ ওচৰত পাবগৈ লাগিব বলিদা এইবিলাক চব গুৰুদেৱে ক'লে নেকি আপোনাক অঁ গুৰুদেৱে কৈছে দেৰি কৰি নাথাকো এতিয়া বলক ৰত্নেশ্বৰ দা আপুনি ইয়াতে থাকক আৰু দুৱাৰ খিৰিকীবোৰ ভালকে মাৰি ল'ব ঠিক আছে কুনিয়া যোৱা ঐ বলিদা সিচোন গেটখন খুলিলেই এই গেটখন সম্পূৰ্ণ এতিয়াও খোল খোৱা নাই এয়াই সময় সেই মুখাখনক সেই গেটখনৰ ভিতৰলৈ ঠেলি দিয়া ঐ ৰহ তই আকৌ আহিলি এইবাৰ তোক খতম কৰিবলৈ আহিছোঁ মই অকৰা মনুষ্য বাৰে বাৰে কৈ থকাৰ পিছতো তই একো বুজি নাপালি এই সংসাৰত মোক কোনেও মাৰিব নোৱাৰে বলিদা মোৰ ওচৰত আইডিয়া এটা আছে কি আইডিয়া আপুনি কথা পাতি ইয়াক এনেকৈ ব্যস্ত ৰাখক মই মোৰ শৰীৰৰ আকাৰ বঢ়াই সেই গেটখনক দুয়োফালৰ পৰা ধৰি টানি পেলাই বন্ধ কৰি দিম পাৰিবি জানো আৰে বলিদা বিশ্বাস ৰাখক না ঠিক আছে যা তেতিয়াহ'লে কিহৰ ফুচফুচনি মেলি আছো দুয়োটাই তোৰ কথাকে পাতি আছো মই যিমানটো ভাবিছিলো তই সিমানটো শক্তিশালী নহয় যিহেতু তই এজন প্ৰতাপী ৰজাৰ এটা দুৰ্বল সন্তান যাৰ ওচৰত খোজ কাঢ়িবলৈও শক্তি নাছিলে কি কলি তই মই কৈছো যে তই এটা দুৰ্বল সন্তান খোজ কাম নাই তোৰ মোক চম্ভালি কথা ক মনুষ্য নহ'লে কেনো তোৰ কাৰণে বিপদ মই দুৰ্বল নহয় মই দুৰ্বল হ'বও নোৱাৰো মই শক্তিশালী মোৰ সমান শক্তিশালী কোনো নাই ঘণ্টা শক্তিশালী জয় বজৰংবলী বলিদা মই সাজু আছো ইয়াক খেলাৰ ব্যৱস্থা কৰক তোৰ খেল খতম মায়াবী লাঠি যা য'ৰ পৰা আহিছ তোলৈকে জাগি তই মোক মাৰিবি তোক মই মাৰিবলৈ চেষ্টা কৰা নাই তোক মই ঠেলা চেষ্টা কৰিছো মায়াবী লাঠি আৰু জোৰ দে কুনিয়া ই সোমোৱাৰ লগে লগে তই টানি বন্ধ কৰি দিবি ঠিক আছে বলিদা যা বন্ধ কৰ এই পৰ্টেলটোৰ ভিতৰত মোক টানি লৈ গৈছে কুনিয়া কি কৰি আছ তই নাই মই পৰ্টেলটো এতিয়া এৰিও দিব নোৱাৰো এৰি দিয়াৰ লগে লগে এইটো সম্পূৰ্ণৰূপে খোল খাই যাব আৰু মুখাখনৰ লগত আৰু কি বাহিৰলৈ গুচি আহিব ঠিকা নাই বলিদা মোক ক্ষমা কৰিব বলিদা এই কি ক্ষমা কৰি দিবা তই বন্ধ নকৰ কেলে সোনকালে সেইখন নোৱাৰো বলিদা পৰ্টেলটোৱে মোক ভিতৰলৈ বহুত জোৰত টানি লৈ গৈছে মই যদি এই পৰ্টেলটোৰ ভিতৰত সোমাই যাওঁ তেতিয়া গেটখন নিজে নিজে বন্ধ হৈ যাব আৰে পাগল হলি নেকি তই কেলে সোমাবি আকৌ সোমাবই লাগিব বলিদা সোমাবই লাগিব মোৰ বিশ্বাস আছে আপুনি মোক এদিন নহয় এদিন বিচাৰি এনেও আহিবই গুড বাই বলিদা কুনিয়া